নমস্কাৰ স্বাগতম জনাইছো খবৰত কমলা এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ৰাজশ্ৰী এডিআৰ পৰীক্ষালৈ আৰু মাজত বেছি দিন নাই আৰু সকলো এটা প্ৰস্তুতি চলাই আছে এই মুহূৰ্তত এডিআৰ পৰীক্ষা সন্দৰ্ভত আহি পৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু বিভিন্ন নীতি নিয়ম বান্ধি দিয়া হৈছে এডিআৰ পৰীক্ষাৰ্থীসকলৰ বাবে আৰু যদিহে কোনোবাই এই নিয়মসমূহৰ ভিতৰত কোনো এটা নিয়ম অমান্য কৰে তেনেহলে যাব লাগিব জেললৈ 3 বছৰ পৰ্যন্ত জেল খাটিব লাগিব আমি এই সন্দৰ্ভত সবিশেষ জনাই যাম খবৰ.com দৰ্শকক এডিআৰ পৰীক্ষা সন্দৰ্ভত ডাঙৰ খবৰ এডিআৰ পৰীক্ষালৈ মাজত বেছি দিন নাই বান্ধি দিয়া হৈছে কিছুমান নিয়মাৱলী নিৰ্দেশনা অমান্য কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ যথেষ্ট কটকটীয়া হ'ব নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অভিভাৱকে আহি পৰিছে বিভিন্ন নিয়ম এডমিটৰ সৈতে নিব পাৰিব নীলা ক'লা ৰঙৰ বল পেন নিব পাৰিব কাঠ পেন্সিল স্কেল ৰবৰ পৰীক্ষা হললৈ পৰিচয় পত্ৰ নিব পাৰিব পৰীক্ষা হললৈ নিব নোৱাৰিব মোবাইল ফোন আৰু আন ইলেক্ট্ৰনিক ডিভাইস নিয়ম উলংঘা কৰিলে হ'ব 3 বছৰৰ জেল আৰু এইবাৰৰ ভুল উত্তৰ থাকিব নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা পুনৰবাৰ জনাইছো এডিআৰ পৰীক্ষালৈ মাজত আৰু মাত্ৰ 4 দিন আছে আৰু সকলো এটা প্ৰস্তুতি চলাইছে এটা চৰকাৰী চাকৰি লবৰ বাবে যৎপূৰ্ণ আছে তেওঁলোকে আসলতে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন পৰীক্ষাৰ্থীয়ে কোচিংও কৰি আছে যথেষ্ট প্ৰস্তুতি ভাল কৰি তুলিছে একাংশ পৰীক্ষাৰ্থী আৰু এই সন্দৰ্ভতে সকলোৰে বাবে আহি পৰিছে এক ডাঙৰ খবৰ এডিআৰ পৰীক্ষা সন্দৰ্ভত এক ডাঙৰ খবৰ এডিআৰ পৰীক্ষালৈ মাজত বেছি দিন নাই বান্ধি দিয়া হৈছে কিছুমান নিয়মাৱলী নিৰ্দেশনা অমান্য কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ যথেষ্ট কটকটীয়া হ'ব নিৰাপত্তা ব্যৱস্থা আৰু এইবাৰৰ পৰীক্ষা যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি চৰকাৰে কৈছে আৰু যোৱাবাৰৰ যে পৰীক্ষা এডিআৰৰ সেয়াও যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰে অনুষ্ঠিত হৈ গৈছিল পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অভিভাৱক এডমিটৰ সৈতে নিব পাৰিব নীলা ক'লা ৰঙৰ বল পেন নিব পাৰিব কাঠ পেন্সিল স্কেল ৰবৰ পৰীক্ষা হললৈ পৰিচয় পত্ৰ নিব পাৰিব পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইস মোবাইল ফোন কেলকুলেটৰ আদি এইসমূহ নিব নোৱাৰিব আৰু নিয়ম উলংঘা কৰিলে 3 বছৰ জেল দিয়া হ'ব আৰু এইবাৰৰ ভুল উত্তৰ থাকিব নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা আৰু এটা কথা অনুমান কৰিব পাৰি যেহেতুকে এইবাৰৰ যে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত থাকিব নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা যথেষ্ট আসলতে টাফ হ'ব এই পৰীক্ষা যোৱাবাৰ যে অনুষ্ঠিত হৈ গ'ল এডিআৰ পৰীক্ষা আৰু এইবাৰ কিন্তু যথেষ্ট কঠিন হোৱাটো এতিয়া নৈ কৰিব নোৱাৰি কিয়নো দেখা গৈছে নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা থাকিব সমান্তৰালভাৱে ইফালে দেখা গৈছে পোষ্ট আছে 12600টা আৰু পৰীক্ষাৰ্থী আছে প্ৰায় 32 লাখৰো অধিক আৰু এই 32 লাখৰ পৰা 12000 পোষ্টত নিজৰ নামটো সন্নিৱিষ্ট কৰাটো যথেষ্ট কঠিন হৈ পৰিব এই পৰীক্ষাত আৰু যদি আপোনালোকে ভালদৰে প্ৰস্তুতি চলাইছে তেনেহলে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই আপোনালোকৰ আসলতে পৰীক্ষা সকলোৱে ভালদৰে দিয়ক সকলোলৈকে শুভেচ্ছাও আছে আমাৰ তৰফৰ পৰা আৰু এডিআৰ পৰীক্ষা সন্দৰ্ভত ডাঙৰ খবৰ এডিআৰ পৰীক্ষালৈ মাজত বেছি দিন নাই বান্ধি দিয়া হৈছে কিছুমান নিয়মাৱলী নিৰ্দেশনা অমান্য কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ যথেষ্ট কটকটীয়া হ'ব নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অভিভাৱক এডমিটৰ সৈতে নিব পাৰিব নীলা ৰঙৰ আৰু ক'লা ৰঙৰ চিয়াহীৰ বল পেন নিব পাৰিব কাঠ পেন্সিল স্কেল ৰবৰ পৰীক্ষা হলৰ ভিতৰলৈ পৰিচয় পত্ৰ নিব পাৰিব যেনে আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স নিব নোৱাৰিব মোবাইল ফোন আন ইলেক্ট্ৰনিক ডিভাইস নিয়ম উলংঘা কৰিলে হ'ব 3 বছৰৰ জেল আৰু এইবাৰ ভুল উত্তৰ থাকিব নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা যথেষ্ট কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'ব এই এডিআৰ পৰীক্ষা